দৰ্শকসকল ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে আমাৰ টাই অসম সকলোৰে এটি পৰম্পৰাগত নৃত্য আছিলে লাইলুং খাম আৰু এইবাৰ আপোনালোকৰ আগত আমি পৰিৱেশন কৰিবলৈ ওলাইছো আমাৰ মিচিং জনগোষ্ঠীসকলৰ এটি জনপ্ৰিয় নৃত্য আছে লত্তা ছনাম বুলি কয় আৰু এই নৃত্যভাগ তেওঁলোকে তেওঁলোকৰ বিভিন্ন ধৰণৰ মাংগলিক অনুষ্ঠান বিয়া সকামৰ শেষত আনন্দ উল্লাসৰ বাবে তেওঁলোকে এই নৃত্যভাগ কৰে তাকে আপোনালোকৰ আগত আমি পৰিৱেশন কৰিম আশা ৰাখিছো আপোনালোকে উপভোগ কৰি খুব ভাল পাব ধন্যবাদ